हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলোৱে ভালে আছে আজি মই এটা বহুত স্পেশাল ৰেচিপি লৈ আহিছো হেতু হৈছে আইসক্ৰীম এটা ৰেচিপি গৰমৰ দিনতটো আমি আইসক্ৰীম নাখাই থাকিব পাৰোনে এইবিধ আইসক্ৰীম অতি সহজতে ঘৰতে আপোনালোকে বনাই প্ৰস্তুত কৰিব পাৰিব আৰু ভিডিওটো বনাওতে মই এনেকুৱা কিছুমান টিপছ দিছো যিবিলাক আপোনালোকে ফলো কৰিলে অতি সহজতে আইসক্ৰীম আপোনালোকৰ ধুনিয়া হৈ যাব গতিকে মোৰ ভিডিওটো শেষলৈকে চাব আৰু যদি ভাল পায় তেনেহলে এটা লাইক কমেন্ট আৰু মোৰ চেনেলটো যে সাবস্ক্ৰাইব কৰি দিয়ে গতিকে বলকচোন মইনো কেনেদৰে বনাইছো চাও বহুত ইয়ামি আৰু টেস্টি এই আইসক্ৰীম বিধ মই বনাইছো আমেৰে যেহেতু এতিয়া আমৰ বতৰ গতিকে মই ম্যাঙ্গো আইসক্ৰীম বনাম তাৰ বাবে মই এটা পকা আৰু মিঠা আম লৈ লৈছো আৰু মই ইপিনে আধা কাপ চেনি ব্যৱহাৰ কৰিছো আৰু এই চেনিখিনি মিক্সিত পিছি লৈছো আৰু এইপিনে মই লৈছো ডিলাইটৰ হুইপ ক্ৰীম যদি হুইপ ক্ৰীম নেথাকে তেনেহলে আমুল ক্ৰীমেৰেও বনাব পাৰিব আৰু ক্ৰীমখিনি সম্পূৰ্ণ ঠাণ্ডা হ'ব লাগিব এইপিনে মই এটা কাপত এনেকৈ এক কাপ উলিয়াই লৈছো আমটো মই মিক্সিত ভালদৰে এনেকৈ পানী নিদেকে পিছি লৈছো লগতে ইয়াতে মই 1 চামুচ মিল্ক পাউডাৰ ব্যৱহাৰ কৰিছো মিল্ক পাউডাৰ দিলে ক্ৰীমি বেছি হয় আৰু টেক্সচাৰটো ভাল হয় সেইবাবে মই ইয়াতে ব্যৱহাৰ কৰিছো যেটো পাত্ৰত আমি ক্ৰীমখিনি ফেটিব লাগিব হেতু সম্পূৰ্ণ ঠাণ্ডা হ'ব লাগিব সম্পূৰ্ণ ঠাণ্ডা কৰি লব তাৰ পিছতে ক্ৰীমখিনি দি দিব আৰু এনেকৈ ব্লেন্ডাৰৰ সহায়ত ক্ৰীমখিনি ফেটি লব প্ৰথমতে 3 মিনিট মান ভালদৰে এনেকৈ ফেটি লব যদিহে আপোনালোকে আমুল ক্ৰীম ব্যৱহাৰ কৰে অলপমান বেছি টাইম আপোনালোকে ফেটিব লাগিব অকনমান ব্লেন্ড কৰা হোৱাৰ পিছত মানে এনেকুৱা হোৱাৰ পিছত ইয়াতে মই মিহলাম পিছি ৰখা চেনিখিনি অলপ অলপকে দি পেলাই মিক্স কৰিব আপোনালোকে তেতিয়া বস্তু ধুনিয়াকে মিলি যায় চেনি আৰু ক্ৰীমখিনি ভালদৰে মিলাই আছো আইসক্ৰীমত খদাই ক্ৰীমখিনি ভালদৰে মিলাব লাগে তেতিয়াহে আইসক্ৰীমৰ সোৱাদটো বহুতেই ভাল হয় সেইবাবে এনেদৰে ভালকে মিলাই লব ক্ৰীমখিনি অলপমান ফুলি আহিব ধৰে ইয়াতে মই মিলাই লৈছো আমৰ পাল্পখিনি যিখিনি আমি পিছি ৰাখিছিলো সেইখিনি ইয়াতে মই দি দিছো আৰু ভালদৰে আৰু এবাৰ মিলাই লৈছো চাও এনেদৰে মই মিলাই লৈছো গুটেখিনি আমৰ এটা নেচাৰেল কালাৰ থাকে যদিহে আপোনালোকে কালাৰ এড কৰিব বিচাৰে তেনেহলে ইয়েলো ফুড কালাৰ 2 টপাল মান দিব পাৰে নিদিলেও কোনো কথা নাই কাৰণ আমৰ এটা নিজস্ব ৰং থাকে মই ইয়াতে 2 টপাল মান ব্যৱহাৰ কৰিম ইয়াতে মই 2 টপাল মান দি দিছো আৰু মিলাই লম মিলাই লোৱা পিছত আকৌ এবাৰ ব্লেন্ডাৰৰ সহায়ত গুটেখিনি বস্তু ভালদৰে এনেকৈ মিলাই লব আমৰ পাল্পখিনি দিয়াৰ পিছত আৰু ৰংখিনি এড কৰাৰ পিছত দেখিছেনে ক্ৰীমখিনিৰ বহুত ধুনিয়া এটা টেক্সচাৰ এটা আহি গৈছে এনেকৈ ফুলি অহালৈকে আপোনালোকে ব্লেন্ড কৰি থাকিব দেখিছেনে 1 কাপ ক্ৰীমেৰে এতিয়া কিমানখিনি হৈ গৈছে আপোনালোকে এই প্ৰসেসটো 10 মিনিটলৈকে কৰি থাকিব যাতে গুটেখিনি বস্তু ভালদৰে মিলি যায় কাৰণ মিলি গলেহে এটা ধুনিয়া টেক্সচাৰ আৰু আইসক্ৰীমটো খাবলৈ বহুতেই ভাল হয় গতিকে এনেদৰে মিলাই থাকিব এয়া চাওক মই আপোনালোকক ওচৰৰ পৰা দেখাইছো ক্ৰীমখিনি আমাৰ প্ৰস্তুত হৈ গৈছে আৰু লাহেকৈ চাওক কিমান ধুনিয়া হৈছে আৰু এনেকৈ ৰেডি হৈ গৈছে আইসক্ৰীমৰ বাবে আইসক্ৰীম বনাবৰ বাবে মই এনেকুৱা এটা বক্স লৈ লৈছো আপোনালোকে যিকোনো টিফিন বক্সও ল'ব পাৰে আৰু এনেকুৱা প্লাষ্টিক এখন লৈ লৈছো এতিয়া মই আইসক্ৰীম বেটাৰটোৰ পৰা ইয়াতে মই গুটেখিনি অলপ অলপকে দি গৈছো আইসক্ৰীমৰ মিশ্ৰণখিনি মই বাটিটোৰ ওপৰলৈকে দি স্পেচুলা এখনৰ সহায়ৰে এনেকৈ মই সমান কৰি দিছো মই যিখিনি বেটাৰ বনাইছিলো সেইখিনিৰ কাৰণে মই দুটা বক্স লৈছো এনেকৈ আৰু দুখিনিৰ ওপৰখিনি মই স্পেচুলাৰ সহায়ত ভালকে মিহি কৰি লৈছো এনেদৰে আপোনালোকে দেখিছেনে 1 কাপ ক্ৰীমেৰে আপোনালোকে কিমান আইসক্ৰীম বনাব পাৰে গতিকে গৰমৰ দিনত এনেদৰে ঘৰতে বনাই পৰিয়ালৰ লোকসকললৈকে এই আইসক্ৰীমৰ জুতি লওক আইসক্ৰীমৰ বাটি দুটা ফ্ৰিজৰত থোৱাৰ আগতে মই এখন প্লাষ্টিক কাগজৰে এনেকৈ ওপৰত ৰেপ কৰি দিম এনেকৈ দিলে আইস ক্ৰিষ্টেলবোৰ ওপৰত জমা নহয় তাৰ পিছত মই ঢাকনি দি ফ্ৰিজত থৈ দিম চাওক মই এনেদৰে দি দিছো আৰু ঢাকনিখন বন্ধ কৰি দিছো
দুটা বক্স ৰেডি হৈ গৈছে। এতিয়া দুটা বক্স মই ফ্ৰিজাৰৰ ভিতৰত কমেও 9-10 ঘণ্টাৰ বাবে ৰাখি থৈ দিম। 10 ঘণ্টামান হোৱাৰ পিছত মই টিফিন কেতিয়া উলিয়াই লৈছোঁ আৰু আমাৰ আইচক্ৰীম একদম ছেট হৈ গৈছে। এয়া চাওক, ধুনীয়া ছেট হৈছে। মই আপোনালোকক উলিয়াই দেখাই আছোঁ। এয়া চাওক, টেক্সচাৰটো ইমান ধুনীয়া হৈছে, আইচক্ৰীম বহুত ধুনীয়া হৈছে। এনেকৈ চামুচ এখনৰ সহায়ত এনেদৰে উলিয়াই ল'ব। এয়া চাওক, মই বাতি এটাত আইচক্ৰীমখিনি পৰিৱেশন কৰি দেখাইছোঁ। মই পৰিৱেশন কৰাৰ আগতে ইয়াতে অকণমান ব্যৱহাৰ কৰিছোঁ টুটি ফ্ৰুটি। আপোনালোকে ওপৰত যিকোনো বস্তুৱেই দি দিব পাৰে গাৰ্নিচিঙৰ বাবে। মই অকণমান টুটি ফ্ৰুটি দিছোঁ, চেৰিও দিব পাৰে, কাজুও দিব পাৰে। যদি ঘৰত একো নাথাকে তেনেহ'লে এনেকৈও খাই দিব পাৰে। খাবলৈ যে কিমানেই টেষ্টি হয়, বাহিৰৰ আইচক্ৰীমতকৈ এইবিধ আইচক্ৰীম খুবেই স্বাস্থ্যসন্মত হয়। গতিকে ঘৰতে বনাওক এনেদৰে। মই চাওক এনেদৰে অকণমান টুটি ফ্ৰুটি দি পেলাই সজাই দিছোঁ, দেখিবলৈকেও ধুনীয়া হয়।